নমস্কাৰ পাৰ্ট 2 লৈ আপোনালোকক স্বাগতম জনাইছো প্ৰথমতে অন্তৰাটো যোৱাৰ পিছত এটা মিউজিক আছিলে স্লোকে দেখাম মানে এনেকে So, ইয়াত A major, C sharp minor লাগি গ'ল তাৰপিছত মাজতে এটা বস্তু থাকি গ'ল সেইকাৰণে আকৌ কাট কৰি পেলাই মই মাজত এইটো বস্তু ভৰাই দিলোঁ এইটো যে গৈছিলে তাৰপিছত So এনেকে আছিলে তাৰপিছতে F sharp minor So ইমানখিনি তাৰপিছত এই দুবাৰ আহিব মিউজিকটো তাৰপিছত আহিব F sharp minor তাৰপিছত এইটো সাজ F sharp সাজ 2 সাজ 4 A major তাৰপিছত ৰঙা নীলা চিলা ইয়াত C sharp minor তাৰপিছত সাজ 4 চকুলো বুটলি তাৰপিছত পাখি পাখি ইমান So এনেকে তাৰপিছত এটা গিটাৰ পাৰ্ট আহিছিলে হা গিটাৰ পাৰ্টটো মই উঠোৱা হোৱা নাই বা আমি বজোৱা নাই মানে এই গিটাৰ পাৰ্টটো বজোৱা নাই মই বেলেগ এটা ভিডিঅ'টো দেখাই দিম পিছত সো এনে ধৰণে মানে আপোনাৰ A মেজৰ 7 ইউজ হৈছিল সেই বস্তুটো তাৰপিছত এটা মিউজিক আহে কিবৰ্ডৰ পাৰ্ট যোনটোত ৰাবাব ইউজ কৰিছোঁ ৰাবাব বুলি এটা টোন আছে টোনটো ইউজ কৰিছোঁ এনেকৈ যায় কিবৰ্ডৰ কাম এইখিনিতে আছিলে সো কেনেকৈ গৈ আছে A মেজৰ আকৌ তাৰপিছত জোনমণি ৰুণ ঝুন তেতিয়া চকু জোন নিভা যাবে গৈ খোপাটো পেখৰা খুন আৰু এটা বস্তু যে মই বজাই দিলো জুবিনদাই যেতিয়া কি লগা মোৰ মন পাখি মেলি যাও উৰি পাখি মেলি যাও উৰি আমাৰ ভাল নহয় ইমান শুনিবলৈ জুবিনদাই বহুত ধুনীয়া গায়
লাষ্টৰ লাইনটো পাখি মেলি যাউৰি এনেকে বজায় মানে এনেকে গায় চ' সেইকাৰণে এইটো নোট ইউজ কৰিলোঁ কিন্তু অৰিজিনেল গানটো তেনেকে নাই কিন্তু জুবিন দাই ষ্টেজত পাৰফৰ্ম কৰিছে সেইকাৰণে মই এবাৰ দেখাই দিলোঁ